হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভালেই নিশ্চয়। আপোনালোকে চাই আছে প্ৰগতি অসম ইউটিউব চেনেল। বন্ধুসকল, আজি আমি কি আলোচনা কৰিম থাম্বনেইল চাই হয়তো গম পাইছেই। তেন্তে ব'লক বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ দৈনন্দিন জীৱনত পৰিবহণৰ বাবে আমি ট্ৰেইন ব্যৱহাৰ কৰোঁ। ট্ৰেইনত পৰিবহণ কৰি ভালেই লাগে আৰু খৰচো কম হয়। কিন্তু আমাৰ মনলৈ প্ৰশ্ন আহে যে ট্ৰেইনে 1 লিটাৰ তেলত কিমান মাইলেজ দিয়ে আৰু ট্ৰেইনৰ ইঞ্জিনটো প্ৰায় বন্ধ কৰা নহয়েই। আমাৰ মনত এনে ভাবো আহে যে হয়তো ট্ৰেইনে বেছি তেল নাখায়, সেইকাৰণে ইঞ্জিনটো অন কৰি থৈ দিয়া হয়। বা এনেও হ'ব পাৰে যে ইমান ডাঙৰ ইঞ্জিনটো ষ্টাৰ্ট দিওঁতে বহু তেল খৰচ হয় বা বহু কষ্ট কৰিব লগা হয়, সেইকাৰণে ইঞ্জিনটো ষ্টাৰ্ট কৰি থোৱা হয়। কিন্তু আমাৰ ধাৰণা সম্পূৰ্ণ ওলোটা। ট্ৰেইনে 1 কিলোমিটাৰ চলিবলৈ 6 লিটাৰ তেল লাগে। সাধাৰণতে যাত্ৰীবাহী ট্ৰেইনে বেছি তেল খায়, কাৰণ যাত্ৰীবাহী ট্ৰেইনবোৰ সৰু ডাঙৰ সকলো ষ্টেচনতে ষ্টপেজ কৰিবলগীয়া হয় আৰু তাত এক্সিলেটৰ আৰু ব্ৰেক মাৰোঁতে অলপ বেছি তেল খৰচ হয়। যেনেদৰে আমাৰ এখন সাধাৰণ গাড়ী চলিবলৈ 1 লিটাৰ তেলত ইমান কিলোমিটাৰ যায় বুলি কওঁ, কিন্তু ট্ৰেইনত 1 কিলোমিটাৰ যাবলৈ কিমান তেল লাগে তাক নিৰ্ধাৰণ কৰা হয়। আমাৰ সাধাৰণ গাড়ীতকৈ ট্ৰেইন সম্পূৰ্ণ ওলোটা হয়। আকৌ ট্ৰেইনৰ ইঞ্জিন বন্ধ নকৰাৰ কাৰণ তেল বেছি খৰচ হোৱা বা তেল খৰচ নোহোৱা নহয়। আমাৰ সাধাৰণ গাড়ীৰ নিচিনাই ট্ৰেইনো ষ্টাৰ্ট হয়, কিন্তু ট্ৰেইনৰ ইঞ্জিনবোৰ পুৰণি হোৱাৰ ফলত যদি কিবা কাৰণে ষ্টাৰ্ট নহয় তেন্তে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। সেইকাৰণে ইঞ্জিন বন্ধ কৰা নহয়। আশা কৰিছোঁ বুজি পালে। আজিলৈ ইমানেই। যদি ট্ৰেইনৰ বিষয়ে আৰু কিবা জানিব বিচাৰে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।